guys, welcome to our cousin's vlog. মই এতিয়া মন্দিৰ যাব ওলালো আৰু মন্দিৰ মই গৈ পোৱালৈকে আপোনালোকক যোৱাকালিৰ দিনটোলৈ এবাৰ ঘূৰাই নিব বিচাৰিছোঁ। আজি হ'ল ৰবিবাৰ আৰু অহাকাইলৈ হ'ল সোমবাৰ আৰু এতিয়া চলি আছে শাওনৰ মাহ। শাওনৰ অহাকাইলৈ হ'ব দ্বিতীয়টো সোমবাৰ আৰু তাৰ বাবে যাম বুলি ভাবিছোঁ। ৰঙিয়াৰ এটা শিৱ মন্দিৰ আছে ডাঙৰ, তাত যাম বুলি ভাবিছোঁ। আৰু যোৱা যিটো প্ৰথমটো সোমবাৰ আছিলে তাত তেতিয়া আমি ওচৰতে এটা মন্দিৰ আছে শিৱ মন্দিৰ, তাতে গৈছিলোঁ আৰু এতিয়া অহালৈ তাত যাম বুলি ভাবিছোঁ। যিহেতুকে অকণমান ফল মূলো আনিব লাগিব, এতিয়া ফল মূল নাই যিহেতুকে, আৰু আনিবৰ কাৰণেতো বজাৰলৈ যাবই লাগিব। তাৰ কাৰণে এতিয়া আপোনালোকক দেখাই গৈ দেখিম কি কিনো বজাৰত, তেন্তে এতিয়া মই ওলাই লওঁ। তাৰ কাৰণে লাগিব মোক অকণমান সময়। হৈ গ'ল মোৰ কাপোৰ চাপোৰ পিন্ধা, বিশেষ একো সজোৱা নাই, ওচৰতে হয়, ৰাস্তা পাৰ হ'লে পায় আৰু মাস্কখনটো থাকিবই, সেইবাবে একো লগোৱা নাই। আৰু এতিয়া ব'লক আমি বজাৰলৈ যাওঁ। আজি অকলে গুচি আহিলোঁ, মা নাহিলে মোৰ লগত, কিবা বোলে কাম আছে। এতিয়া যদি কৰোণা নহ'ল হয়, বাবা ধামত যে কিমান মানুহ গ'ল হয় ন, ৰাস্তাৰে কিমান হাল্লা কৰি কৰি যায়, চায়ে কিবা এটা ভাল লাগে। কামেই আৰু অকণমান আছে। এইবোৰ ঢেৰ ফ্ৰুইটছ আছে। এতিয়া মই অকল নাচপতি, মৌচুমী আৰু কলো ল'ম ভাবিছোঁ। আৰু ইফালে কাষৰ গলিটোতে এটা সৰুকৈ হনুমান মন্দিৰ আছে। ইমান ধুনীয়া দিছে তোমাক। ৰাস্তাটোত ইমান ভিৰ লাগিছে, দেখাইছোঁ ৰ'ব। এইটো চাবচোন, ইমান ভিৰ লাগি গৈছে, মানে ৰেলগেট পৰিছিলে সেইকাৰণে। ये लड़का मुझे ऐसे क्यों देख रहा है रे? এয়া মই লৈ আহিলোঁ। অহাকাইলৈ এতিয়া পূজা দিব যাম নহয় মন্দিৰত, তেতিয়া মই আকৌ লগ পাইছোঁ আপোনালোকক আৰু আপোনালোকক দেখুৱাই থাকিম কেনেকৈ কি কৰোঁ। এইখন মন্দিৰৰ মেইন গেট, ইফালে ধূপচাকি বেছি আছে। এতিয়া আমি মন্দিৰৰ ভিতৰৰ ফালে সোমাই গৈছোঁ। এতিয়া বেছি মানুহ অহা নাই, অকণমান দেৰি হ'লে কিন্তু ঢেৰ মানুহ আহিব, আপোনালোকক দেখুৱাই দিম। লাইন ধৰিব লাগিব এতিয়া। আমি বহুত পিছতেই আছোঁ, দেখিছেনে? আৰু মন্দিৰখন অকণমান দেখাই দিছোঁ, বহুত ডাঙৰে হয় মন্দিৰখন। আৰু ইফালে এটা গেট আছে, এইটো গেট এতিয়া বন্ধ কৰি থৈ দিছে, সোমাব দিয়া নাই। আমি ইফালে আহিছোঁ। এবাৰত বোলে 2-3জনকৈহে সোমাব দিছে। পূজা কৰি উঠিলোঁ আৰু ভিতৰ ভাগ দেখুৱাব নোৱাৰিলোঁ, কাৰণ সোনকালে যিহেতু কৰিব দিছে পুৰোহিতসকলে। আৰু এইটো জেগাত ঝুলনো হয়, দেখাই দিছোঁ। এই জেগাতে হয় ঝুলন, কিন্তু এইবাৰো নহ'ব ঝুলন। আৰু দেখিছেনে কিমান মানুহ, গেট পাৰ হৈ আহিল লাইন। আমি সোনকালে আহিছোঁ, ভালেই হৈছে। এইবোৰ চাওক কিমান লাইন হৈ গ'ল। তেন্তে এতিয়া ঘৰ যাওঁ, চেণ্ডেলে বিচাৰি নাপাওঁ। মই এতিয়া ঘৰ গৈ আছোঁ। ঘৰ যাই পোৱাৰ পিছত আপোনালোকক এটা ৰেচিপি দেখুৱাম হা, কচুলতি মানে। মই ঘৰ আহি পালোঁ আৰু মই যে কৈছিলোঁ আপোনালোকক কচুলতি দেখুৱাম বুলি, সেইটো বোলে মই বাচিয়ে থৈ দিছে, মই অকল মানে বনালেই হ'ল এতিয়া। আয়া বোলে বেখো বাচিনা খাদনকা আংদা বনাই যাবাই। তেনেহ'লে এতিয়া আহকচোন কেনেকৈ বনাওঁ চাই লওঁ। থেবলা দানাই জিনিসে মাৰকম বানাইয়ে থাচোৱা টেংকে। এয়া এইখিনি হয় কচুলতি আজিৰ, মই বাচিয়ে থৈ দিলে বুলি কৈছোঁ আপোনালোকক, নহ'লেতো ময়ে বাচি দেখালোঁ হয় আপোনালোকক। ইয়াৰ যিটো ওপৰৰ পাতল বাকলি থাকে সেইটো এৰুৱাব লাগে, আৰু মই এৰাই ধুই চুই থৈ দিছে। এতিয়া এইখিনি গৰম পানীত আমি বইল কৰি ল'ম। এয়া পানী বহাই থৈ দিছোঁ আৰু এয়া এইখিনি ঢালি দিলোঁ এতিয়া। তাৰপিছত কিছু সময়ৰ কাৰণে আমি এইটো ঢাকনিৰে ঢাকি থৈ দিম।
এইটো গাঁৱৰ পৰা পঠিয়াই দিছে, এইটোত নোখোজাই বুলি কৈছে কিন্তু, আৰু কিছুমান কচুৰ খুজতিও হয় অকণমান খালে। ঢাকনিখন দি দিলোঁ কিছু সময়ৰ বাবে। এইটো সৰু সৰু হয়, সেইবাবে অকণমান টাইমে মই সিজালোঁ। এয়া সিজি গৈছে। ইয়াতকৈ অকণমান ডাঙৰ ডাঙৰো থাকে, সেইটো কিন্তু অকণমান বেছি টাইম সিজাব লাগে। এইখিনি এতিয়া এখন চৰিয়াত ওলাই থৈছোঁ পানীখিনি যাবৰ কাৰণে। আৰু এয়া চাওক, ভাঙি দি কৈছোঁ আপোনালোকক সিজি গৈছে কি নাই। বেছি টাইমো নিসিজাব, নহ'লে একেবাৰে ঢিলা ঢিলা হৈ যায় কেনেকুৱা বা। আৰু এইখিনি আজিৰ ইনগ্ৰিডিয়েণ্টছ। প্ৰয়োজন অনুসৰি নহৰু, আদা অকণমান, প্ৰয়োজন অনুসৰি জলকীয়া, আৰু এইখিনি হ'ল পিঁয়াজ। এতিয়া পিঁয়াজৰ বাহিৰে এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম। ইফালে কেৰাহী গৰম হৈ গ'ল, আৰু এতিয়া প্ৰয়োজন অনুসৰি মিঠাতেল দিম। অকণমান বেছিকৈ দিব, নহ'লে কচুখিনি তলিত লাগি যায় মানে। তেলখিনি গৰম হৈ গ'ল, তাৰপিছত কচুখিনি দি দিছোঁ। চিটিকি আহিব পাৰে যে, সেইকাৰণে অকণমান লাহে লাহেকৈ দি দিছোঁ। এই কচুটো আপোনালোকে বিলাহী, মাছ এইবোৰেও খাব পাৰে, কিন্তু আমাৰ আকৌ কিছুমানে নাখায়, সেইকাৰণে অকল পিঁয়াজেৰে বনাম। গোটেইকেইটা ছাইড কৰি দিছোঁ, তেতিয়াই সোনকালে মানে ফ্ৰাই হ'ব। এতিয়া কিছু সময়ৰ কাৰণে ঢাকি থৈ দিম। তাৰপিছত ঢাকনিখন উঠাই দিলোঁ। এতিয়া ইনগ্ৰিডিয়েণ্টছখিনি দি দিম। এয়া আদা নহৰু পেষ্ট আৰু পিঁয়াজখিনি দি দিলোঁ। তাৰপিছত এইখিনি দি দিলোঁ। এইবোৰ ফাৰ্ষ্টতে দিলে মানে মই পুৰা যেন পাওঁ বেছিকৈ, সেইকাৰণে অকণমান পিছতে দি দিছোঁ। এতিয়া গোটেইখিনি এবাৰ ভালকৈ লাৰি দিছোঁ, যাতে পেষ্টখিনিৰ লগত গোটেইবোৰ মিক্স হৈ যায়। তেতিয়াহে টেষ্টি হ'ব ন, নহ'লে কেনেকৈ হ'ব টেষ্টি। তাৰপিছত আকৌ কিছু সময়ৰ কাৰণে আমি ঢাকনি দি থৈ দিম। এয়া চাওক, মই ছাইড কৰি দি দিছোঁ ধুনীয়াকৈ। এতিয়া ঢাকি থৈ দিম। আকৌ ঢাকনিখন উঠাই দিলোঁ। আমি এতিয়া প্ৰয়োজন অনুসৰি নিমখ দিম, অকণমান দিছোঁ আৰু। এতিয়া এইখিনিও ভালদৰে মই লাৰি দিম, যাতে নিমখখিনিৰ লগত গোটেইখিনি ভালদৰে মিক্স হৈ যায়। আৰু খচৰ মচৰ কৰি লাৰি নিদিব, একেবাৰে বহুতকৈ ওলোটাই দিব, নহ'লে ভাঙি যোৱাৰ চান্স থাকে। ভাঙি গ'লে খায়ো ভাল নালাগে। এডাল যেতিয়া হৈ থাকে তেতিয়াই খাই ভাল লাগে। আকৌ ঢাকি দিলোঁ, তাৰপিছত উঠাই আকৌ এবাৰ। এতিয়া প্ৰয়োজন অনুসৰি হালধি দিম। এতিয়া আকৌ গোটেইখিনি যাতে হালধিৰ লগত মিক্স হৈ যায়, ভালদৰে মিহলাই দিছোঁ। এয়া দেখিছেনে, মই কি ধুনীয়াকৈ এডালকৈ ছাইড কৰি দিছোঁ, আৰু গোটেইখিনি এবাৰতে ওলোটাই দিছোঁ। আৰু জুইৰ ফ্লেমটো মিডিয়ামতে ৰাখিব, মই ক'ব পাহৰি গৈছোঁ। এতিয়া মই আৰু এইখিনি ঢাকি নিদিওঁ, এনেকৈয়ে মই অকণমান ভাজি থাকিম। এয়া দেখিছেনে, মই এবাৰতে ওলোটাই দি আছোঁ, লাগিও যোৱা নাই তলিত, আৰু ভঙাও নাই। এডাল দুডালটো ভাঙিব, সেইটো একো নহয়। আৰু মই এইটো ছাইড কৰি দি আছোঁ, যাতে সোনকালে ভজা হৈ যায়। এনেকৈয়ে কিছু সময় ভাজি থাকিম, হ'বই আৰু। আপোনালোকে খাই পাইছেনে বাৰু এইটো? মোক কমেণ্টত জনাবচোন। আমাৰ আকৌ এইটো চব্জি থাকিলে আমি ভাতৰ লগত নাখাওঁৱেই, মানে এনেই সুধা খাওঁ, সুধা মুখত। আৰু হৈ গ'ল এইটো। অকণমান পিছত দেখুৱাই আছোঁ। ইফালে মই দালি বহাইছিলোঁ, তাকো তাৰ লাগতিয়াল বস্তুখিনি দি দিওঁ। নিমখ দি দিলোঁ প্ৰয়োজন অনুসৰি, আৰু অকণমান জিৰা গুড়া দি দিলোঁ। এতিয়া অকণমান লাৰি দিওঁ ভালদৰে। তাৰপিছত প্লেটত ছাৰ্ভ কৰাটো, মানে কচুলতিটো, সেইটো দেখাই আছোঁ ৰ'ব আপোনালোকক। এইটো আজিৰ কচুলতি। দেখাতে ইমান টেষ্টি লাগি আছে ন, আৰু খালে যে কিমান টেষ্টি লাগিব। আপোনালোকেও এবাৰ বনাই খাই চাব, আৰু কেনেকুৱা লাগে মোক কমেণ্টত জনাব। এইখিনিয়ে আছিলে আজিৰ ব্লগটি। বেছি দেখুৱাব নোৱাৰিলোঁ পূজা কৰাবোৰ, কাৰণ এতিয়া যিহেতুকে পুৰোহিতবোৰো সোনকালে কৰিব দিছে পূজাবোৰ, সেইকাৰণে ভিতৰ ভাগ দেখুৱাব নোৱাৰিলোঁ। কেতিয়াবা আগলৈ দেখুৱাই দিম, যদি পৰিস্থিতিবোৰ ভাল হয়, তেতিয়া দেখুৱাই দিম ভিতৰ ভাগ কেনেকুৱা হয়। আৰু
বেয়া নাপাব সেইভাবে যদি আজি ভিডিঅ'টি ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি আপুনি নতুন হয় মোৰ চেনেলটো তেনেহ'লে ছাবস্ক্রাইব কৰি দিব थेवब्ला दिनै लाखिनोसै जुदि आंनि दिनैनि भिडिअखौ मोजां नांदोंब्ला थेवब्ला लाइक शेयार कमेन्ट खालामना हो आरो जुदि नों गोदान जायोब्ला आंनि चेनेलखौ साबस्क्राइब खालामनो बावगारनाङा बाय बाय